জনা তুমি মোৰ জীৱনৰ ৰেলেৰে বেঙেনা তোমাক কৰিলৈ পেটেঙা খানিলৈ কুকুৰে খোৱা দি গাড়ীয়ে খোৱা দি কাম বেহৰবাৰী আউটপোষ্টত মোক কিমানজনে ভাল পায় হাতবিলাক দেখাওকচোন এই লাইটবিলাক জ্বলাই যাব পিছফালে আমাক চালে নহ'ব নহয় আমিও চাব লাগিব ন বহুত ভাল ছোৱালী আছে অৰিজিনেল মেকআপটো নাই বাৰু দেই আচ্ছা বাৰু বাকী কথা বাদ দিলে বেহৰবাৰী আউটপোষ্টত যিমানখিনি ভাল পালে মোক হাতবিলাক দাঙিলে আৰু যিমানখিনি বেয়া পায় মোক ভৰিবিলাক দাঙক এটা মই কথা কৈছোঁ আপোনালোকৰ ওচৰত যদি দুটা মহ যদি একেলগে পৰে সেই দুটা মহক কেতিয়াও মাৰি নেপেলাব দেই কাৰণ হয়তো বহাগ গীতৰ মাত উৰিছে যে হয়তো তেওঁলোকে নতুনকৈ বিয়া পাতি আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিব আহিব পাৰে মানে কথা ক'বলৈ গৈছোঁ যে মানুহৰ শিক্ষা আৰু মানুহৰ জ্ঞান দুটা বেলেগ বস্তু হয়নে নহয় কাৰোবাৰ যথেষ্ট শিক্ষা থাকিব পাৰে কিন্তু জ্ঞান থাকিব পাৰে আকৌ কাৰোবাৰ শিক্ষা নাথাকিব পাৰে কিন্তু জ্ঞান থাকিব পাৰে ঠিক তেনেকুৱাকৈ এই জিএমচিত মানে পৰৱৰ্তী ঘটনা এটা হ'ল এই মানুহ এজনে কান্দি আছে যেতিয়া কান্দি আছে বেলেগ এজন মানে কি যিজনে মানে কি যথেষ্ট শিক্ষা আছে সেইজন ভিতৰৰ পৰা ওলাই আহিছে যিজনে কান্দি আছে তেওঁৰ শিক্ষা নাই দেই কান্দি থকাজনক শিক্ষা থকাজন আহি কিনে সুধিলে যে আপুনি কান্দি আছে কিয় তাৰপিছত সেই মানুহজনে ক'লে যে মোৰ ৱাইফজনী প্ৰেগনেণ্ট সেইকাৰণে মই কান্দি আছোঁ আজি তাইক ডেলিভাৰী হ'ব তেতিয়া এই শিক্ষা থকাজনে কি বুলি কৈছে গম পাইছে আপোনালোকৰ মাথা ঘূৰাই যাব শিক্ষা থকাজনে কৈছে আপুনি নাকান্দিব একদমলে আপুনি নাকান্দিব এই প্ৰেগনেণ্ট হোৱা বেমাৰটো বৰ বেয়া যোৱা বছৰ মোৰ ভাইটিজনেও এই প্ৰেগনেণ্ট হোৱা বেমাৰটো ঢুকাইছিলে গতিকে এতিয়া আপোনালোকে কওক শিক্ষাৰ বেছি দৰকাৰ নে জ্ঞানৰ বেছি দৰকাৰ চাইকেল চলাই কলেজ যায় মণ্ডলত পুতেকে বাট ধৰি চুমা খায় আজি কলৰ গুটি নাই আজিকালি ছোৱালীৰ ছুটি নাই 12টা মাহত 13টা লগত ঘূৰি ফুৰে তাই চেনি খায় আমাৰ ল'ৰাবিলাকক উদ্দেশ্যি মই কৈছোঁ মই আৰু মাত্ৰ এইটোৰ পিছত এটা কমেডি কৰি মঞ্চৰ পৰা নামি যাম কাৰণ সময় বহুত আগৰ যথেষ্ট শিল্পী আছে মই আমাৰ ল'ৰাবিলাকক উদ্দেশ্যি কৈছোঁ এটা কথা আপোনালোকে বেয়া নাপাব আমাৰ ছোৱালীবিলাকৰ মন বাৰু কোমল হয়নে নহয় বাৰু বহুত উদাৰ হয় ছোৱালীবিলাকৰ মন বহুত কোমল হয় কাৰণ সেইকাৰণে তাহাঁতৰ এটা দুটা বয়ফ্ৰেণ্ড থাকিলেও বেলেগেও যদি কোনোবাই প্ৰপ'জ কৰে তাহাঁতে না ক'ব নোৱাৰে সদায় জুলিয়ে কয় আৰু ফোনত যদি আপুনি যদি ফোন কৰে যদি ব্যস্ত পায় তাহাঁতৰ এটা কথা মায়ে ফোন মাৰিছিলে দেউতাই ফোন মাৰিছিলে আমাৰ মায়ে কি মাহীৰ লগত কথা নাপাতিব নেকি তুমি থাকিলে বোলে ঘৰত কিন্তু 10টা মোবাইল থাকক তাইৰ ফোন অটকে মাহীয়ে কয় ফোন আহিব এই ভাইয়ে কয় ফোন আহিব ভিনীয়ে কয় ফোন আহিব হয়নে না আমাৰ ল'ৰাবিলাকে কওক আৰু আজিকালি মই অকণমান আগতে ঘটনা এটা ঘটিল মানে কি মই ধুনীয়াকৈ মানুহ এজনী দেখিলোঁ জিন্স আৰু টি চাৰ্ট পিন্ধি আছে মই ধুনীয়াকৈ দোকানখনত পকৰি খাই আছিলোঁ মোৰ লগতে মই মোৰ ফালে চাই আছে ময়ো চাই আছোঁ ধুনীয়াকৈ চকুত দুটামান মাৰিলোঁ তাই মাৰিলে তাৰপিছত মানে কি তাই গিৰিয়েকজন আহি কিনে তালুতে মাৰিছে 300 মান তাৰপিছত মই সুধিলোঁ আপুনি মোক মাৰিলে আপুনি কোন হয় কৈছে মই তাই গিৰিয়েক আৰে ভাই কমচে কম অসমীয়া যিটো ইজ্জত সেইটোতো বজাই ৰাখনা আনকি এটা বস্তু বহুত বেছিকৈ হৈ গৈছে আজিকালি মাইকী মানুহ আমাৰ যদি গাড়ীৰ চৰকাৰে এটা কাম কৰিছে গাড়ীৰ নাম্বাৰ প্লেট নাথাকিলে ধৰি আছে ইঞ্চুৰ নাথাকিলে ধৰি আছে কিবা নাথাকিলে ধৰি আছে তাতকৈ যদি চৰকাৰক এটা অনুৰোধ জনাওক আৰু এটা বস্তু যদি ধৰি দিয়ে বেছি আমাৰ ল'ৰাসকলৰ কাৰণে সুবিধা হ'ব কাৰণ আজিকালি কোনজনী বিয়া হোৱা কোনজনী বিয়া নোহোৱা গমেই নাপায় নাম্বাৰ প্লেট মানে কি বিচাৰিব লাগিলে একদম ওচৰত গৈ কিনে চুলিখিনিতো খেপিয়ে চালেহে গম পায় এইজনী বিয়া পতা এইজনী বিয়া নপতা গতিকে তেখেতসকলৰ সেইটোৰ কি দীঘলকৈ ল'ব কিয় টান পায় গতিকে ঘৰৰ শেষত আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আপোনালোকৰ মাজৰ পৰা মই অশ্বিনী ডেকা ওৰফে মুকুতাই বিদায় মাগিছোঁ সদায় চাই থাকিব বেহৰবাৰী আউটপোষ্ট আৰু মই পুনৰবাৰ এইখন কমিটি লগতে ইয়াত উপস্থিত থকা সমূহ দৰ্শকক
Oh, hello, 40.